So hey guys, good morning and welcome back to another new video. আজি আছে day 3 আৰু day 3 দিনাখন এতিয়া বৰ্তমান আছো মই ফাৰ্মত ৰাতিপুৱা প্ৰায় এতিয়া 8টা বাজিছে এফালে চাওক দুটা মানে সাইডত থৈ দিছো মানে কিহৰ কাৰণে ইহত অলপমান কমজুৰি টাইপত আছে মানে কমজুৰি টাইপত হৈছিল সো সেইভাবে অলপ সাইডত থৈ দিছো কাৰণ কিহতে দৌৰা মেলা কৰি থাকোতে মানে ইহতৰ গাৰ ওপৰতে যাওতে কিবা কৰোতে সো তেনেকুৱা হৈ যাব বাকি অলপমান প্ৰায় 1.5 ঘণ্টা থাকিব দিও অলপ উইকনেসটো কমক দেন হিয়ৰক আকৌ নরমাল আনি দিম নরমাল জায়গা তো কিহৰক সা আজি দানা কি হৈ দিছে সব ইফালে এই প্লেটখনত দিছো যাতে দানা বিলাক এনে ওয়েস্ট না যায় সো প্লেট কিখনত দি দিছো ইয়াতে একে সেম সিস্টেম প্লেটত দি দিছো ইফালে সব গুটেখিনি প্লেটতে খাই আছে বাৰু সো আজি হৈছে ডে 3 আৰু ডে 3 দিনাখন আপোনালোকে কি মেডিসিন দিব কি মেডিসিন দিব সেকেন্ড দেখা দিছো এটো সক লিগজেন পাউডাৰ অলৰেডি মই দিলোৱে বাৰু দিয়া নহল মানে সৰি ভিডিও দেখুৱা নহল অলৰেডি মই দিলোৱে এটো লিগজেন পাউডাৰ যেহেতু 20 গ্ৰাম থাকে প্ৰথম দিনা হেতক 10 গ্ৰাম দিলো আজি 10 গ্ৰাম দিলো সো গুটেখিনি ফিনিশ হৈ গল এটো পেকেট আৰু আজিৰ পিছত অহাকালি পৰা যেহেতু ৰাতিপুৱা আৰু লিগজেন নাই সো অহাকালি পৰা কি মেডিসিন দিব কি নিদিব হেখিনি বাৰু অহাকালি দেখা পাব সো বাকি এতিয়া আজি এটো দিয়াৰ পিছত এটো এতিয়া দি দিয়াৰ পিছত হেতক মানে সন্ধিয়ালৈকে চলি যাব আৰু পানীখিনি হেখিনি পানী চলি যাব হেখিনি মেডিসিনে আৰু ৰাতি হেতক দিব এটো গাইছ ফিমাৰেল মই জব লগত দেখাইছিল আপোনালোকক ৰাতি এটো হাসা থাকিলে মানে গেছ বিৰাট দিগদাৰ মানে সো এটো দিব হেতক ফিমাৰেল দিব 10 ml দি দিব 5 ml কে মানে সৰি 100 মুৰ্গীত 10 ml কে লাগিব হেতু দিব কাৰণে বাকি আৰু হেতুক আৰু 3-4 দিন মান দিব লাগিব তাৰে পিছতহে অষ্টভে দিব পৰা যাব আৰু অহাকালে মৰ্নিংত কি মেডিসিন দিব কি নিদিব হেখিনি বাৰু অহাকালে কম বাকি আজি হে দেখালো আপোনালোকক যেহেতু সেম প্ৰসেস সো ইমানটো কো দেখা থাকিবলগিয়া নাই বাৰু বাকি এফালে সব ফাৰ্মখনৰ সাইডটো পুৰা প্লাষ্টিক মাৰা হৈ আছে এফালে যাতে ঠাণ্ডা নুখুমায় আৰু ওপৰটি বাৰু নাই ইয়াদি দিলে কি হ'ব গুটে ৰুমটোত মানে পুৰা এটা বেয়া ভাব এটা হৈ যাব সো সেইভাবে ওপৰত দিয়া নাই এখিনি থাকক মেইন হাৱাটো এইফালে নাহিলে হল আৰু বাকি ইয়াতটো বাৰু লাইট আছে লাইট এতিয়া অফ কৰি দিম অলপ দেৰিকে অলপ আৰু পোহৰ আহক বা অলপ আৰু ৰ'দ দিয়ক অলপ গৰম হওক তাৰে পিছত প্ৰায় 10টা 11টা বজাত হিয়ৰক লাইটটো অফ কৰি দিম দেন আকৌ 3টা 4টা বজাত আকৌ লাইটটো অন কৰি দিম সো তেনেকুৱা কথা বহুতে মোক সুধি আছিল কি ফাৰ্মিংটোক কেৰিয়াৰ হিচাপে ল'ব পাৰি নে নোৱাৰি সো কমেন্টত বহুত কেইদিন মই পাইছো বস্তুটো বাকি কেৰিয়াৰ হিচাপে ল'ব কাৰণেটো ধৰি লওক এটা হেয়তে এটা ধৰি লওক এতিয়া মই অকল মুৰ্গী পুহি আছো বা তেনেকুৱা সিস্টেমত যদি মই কেৰিয়াৰ হিচাপে ল'ব যাও হেতু ভুল হ'ব একচুয়ালি বাকি কেৰিয়াৰ হিচাপে ল'ব কাৰণে আপোনালোকে ধৰি লওক 3-4টা বিজনেস আপোনাৰ হাতত লাগিবই ধৰি লওক এটা ফাৰ্মিং মুৰ্গী ফাৰ্ম হওক হাঁহৰ ফাৰ্ম হওক বা ফিচাৰী হওক মাছ চাছ হওক তাৰ পিছত আকৌ নরমাল নেমু সেমু এইবিলাক মানে বহুতটা বিজনেস হলেহে আপুনি মানে এটা মানে তেনেকুৱা ফাৰ্মিং টাইপত কেৰিয়াৰ ল'ব পাৰিব কেৰিয়াৰ হিচাপে ল'ব পাৰিব অকল মুৰ্গী পুহি মুৰ্গীত সব বিজনেসত কোনো এটা বস্তুৰ ৰিস্ক নাথাকে মানে ধৰি লওক এতিয়া আপোনাৰ ধুনীয়া চলি আছে কি ঠিক 2 মাহ পিছত আপোনাৰ টোটাল লছ হৈ যাব পাৰে বা আপোনাৰ কিবা হৈ যাব পাৰে সো তেনেকুৱা ক্ষেত্ৰত বস্তুটো কেৰিয়াৰ হিচাপে ল'ব অলপমান হেৰি হয় বাকি আপোনালোকে যদি কেৰিয়াৰ হিচাপে ল'ব বিচাৰে দেন আপুনি এটা পইণ্টতে আপুনি ফোকাস কৰিলে নহব আপুনি 3-4টা পইণ্টত আপুনি ফোকাসটো ৰাখিব লাগিব যেন এইটো বিজনেস যদি কিবা হয় মোৰ সাইড বিজনেস এটা আছে এইটো দিম মই সেই যোনখিনি মোৰ লছ আছে সেই লছটো মই আনিব পাৰিম ফাৰ্মিংটো কেৰিয়াৰ হিচাপে ল'ব লাগিলে আপোনালোকে অকল সেই মুৰ্গীটোকে পইণ্ট কৰিলে নহব আপুনি হাঁহ হওক বা মাছৰ ফাৰ্মিং মাছৰ হেতু হওক পুখুৰী চুখুৰী এইবিলাক হওক এইবিলাক গুটেখিনি কৰিব লাগিব গুটেখিনি কৰিলেহে আপোনাৰ মানে ধৰি লওক বস্তুটো মেইনটেইন হৈ থাকিব নহলে এটা বিজনেসতে আপুনি লাগি থাকিলে এটা বিজনেস যদি লছ হৈ যায় দেন আপোনাৰ গুটেই অল লছ হৈ যাব যদি আপোনাৰ কিবা কাৰণত যদি লছ হৈ গৈছে দেন আপোনাৰ সেই লছটো ৰিকভাৰ কৰিবৰ কাৰণে যাতে এটা সাইড বিজনেস এক্সট্ৰা বিজনেস এটা হাতত আছে সেই বস্তুটো থাকিলেহে আপুনি কেৰিয়াৰ হিচাপে বস্তুটো ল'ব পাৰিব বাকি হে ইমান একো টান কাম নহয় অলপমান জাস্ট হাৰ্ড ওয়াৰ্ক লাগে আৰু অলপমান জাস্ট হাৰ্ড ওয়াৰ্ক মানে কষ্ট কৰিব লাগিব অলপমান তাৰ পিছত অলপ মাথা চাথা লগাব লাগিব বস্তুটো কেনেকৈ হ'ব কেনেকৈ নহ'ব তাৰে পিছত ইজি আৰু বস্তুটো ইমান একো টান কাম নহয় বাকি ইফালে আছে ফাৰ্মখন সো একদম পুৰা ৰ'দ আহিছে বাৰু ওলাই আৰু আমাৰ এইখিনিত এটাই ভাল মানে
ধুনীয়াকৈ ৰ'দটো পাই যায় মানে এইফালে চাওক খোলা জেগাটো ধুনীয়াকৈ ৰ'দটো পাই যায় আৰু ৰ'দ হৈছে আটাইতকৈ মেইন বস্তু ৰ'দটো নাপালে ফাৰ্মত ৰ'দ নাপালে ভালকৈ মুৰ্গীৰ গ্ৰ'থটো কমি যায় মানে ৰ'দটো লাগিবই লাগিব আৰু ভালকৈ ৰ'দ নাপালে মুৰ্গীৰ গ্ৰ'থটো অলপমান ডিফাৰেঞ্চ এটা আহে মানে ৰ'দ পোৱা আৰু নোপোৱাৰ মাজত এটা ডিফাৰেঞ্চ আছে এতিয়া এইখন ফাৰ্ম লাহেকৈ ঠিক কৰিম হয়তো আৰু 15-20 দিন পিছত ঠিক কৰিম এইখনো চাগে যিহেতু সেইখিনি 45 দিন হোৱাৰ পিছত এইখন ফাৰ্মত শ্বিফ্ট কৰাম চ' এইখনো হয়তো ঠিক কৰিম আৰু সেইখিনি মুৰ্গীক 45 দিনৰ পিছত ইয়াতে শ্বিফ্ট কৰাম এণ্ড দেন তাতে আকৌ নতুনকৈ সোমোৱাই দিম চ' সেইটো ভাবি আছোঁ কি হয় কি নহয় বাকী এতিয়া দেখালোঁ আপোনালোকক যে আজি 3 নম্বৰ দিন কি মেডিচিন দিলোঁ কি নিদিলোঁ ৰাতি ভিমাৰেল এতিয়া লিগজেন দিলোঁ এণ্ড অহাকালিৰ পৰা যিহেতু লিগজেন নাই চ' কি মেডিচিন দিব লাগিব সকলোখিনি কম আপোনালোকে ভিডিঅ'টো চাই থাকিব চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰিব চেনেলটো চ' আজিলৈ মানে আছিলে লগ পাইছোঁ অহা নেক্সট ব্লগত দেন এতিয়া বাই বাই লগ পাইছোঁ নেক্সট ব্লগত গাইছ